নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'ত আপোনালোক স্বাগতম জনালোঁ। হলিউডৰ বিখ্যাত ছবি কিং কঙৰ ওপৰত ক'বলৈ বিচৰা হৈছে। কিং কং নামৰ প্ৰথম ছবি নিৰ্মাণ হৈছিল 1933 চনত। পৰিচালক আছিল মেৰিয়ান চি কুপাৰ আৰু প্ৰযোজনা কৰিছিল ডেভিড অ' চেলজনিক। সেই সময়ত দৰ্শকসকলে ছবিৰ কাহিনীৰ নতুনত্ব দেখি যথেষ্ট আমোদ লাভ কৰিছিল। প্ৰথম ছবিখন মুক্তি পোৱাৰ ছমাহ পিছতেই আন এখন ছবিঘৰলৈ আহিছিল চন অফ কং। প্ৰথমখন ছবিৰ দৰে এই ছবিখনে সিমান সমাদৰ লাভ কৰা নাছিল। 1938 আন এখন ছবি ওলাইছিল, কিন্তু সেইখন সফল নোহোৱাত 1961 চনত আন এখন ছবি মুক্তি পাইছিল কংগা। এই ছবিখন দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। 1963 চনত ছবিগৃহলৈ আহিছিল কিং কং বনাম গডজিলা। প্ৰথমবাৰৰ বাবে গডজিলাক কিং কঙৰ লগত দেখা পোৱা গৈছিল। 1968 চনত আন এখন ছবি আহিছিল কিং কং ইস্কেপছ। ছবিখন পিছে বৰ সফল নহ'ল। 1976 চন ছবিগৃহলৈ আহিল কিং কং। এই ছবিখনৰ 10 বছৰৰ পিছত 1986ত আহিল কিং কং লাইভছ। কিং কং আৰু গডজিলাৰ নামত ভালেমান এনিমেটেড বা কাৰ্টুনিছ ছবি নিৰ্মাণ হৈছিল। কেইবাটাও কিং কং কাহিনীৰ ওপৰত চিৰিয়েল নিৰ্মাণ হৈছিল। কিং কঙৰ ওপৰত নিৰ্মিত এই চিৰিজসমূহ দৰ্শকে আঁকোৱালি লৈছিল। 2005 চনৰ 14 ডিচেম্বৰ তাৰিখে ছবিগৃহলৈ আহিছিল কিং কং। ছবিখনত যথেষ্ট মনষ্টাৰ জন্তু দেখিবলৈ পোৱা গৈছিল। ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল পিটাৰ জেকচন। অভিনয়ত আছিল নাওমি ৱাটছ, জেক ব্লেক, এড্ৰিয়ান ব্ৰডি আদি শিল্পীয়ে। ছবিখন আমোদজনক দৃশ্য থকাৰ বাবেই ছবিখনে যথেষ্ট সমাদৰ পায় আৰু কেইবাটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। 2017 চনত ছবিগৃহলৈ আহিছিল কং স্কাল আইচলেণ্ড নামৰ ছবিখন। এই ছবিখনো এখন ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছিল। 2024ত গডজিলা ইনটু কং দ্য নিউ এম্পায়াৰ। 2025 বৰ্ষত কিং কং 4 আৰু আন এখন নতুন ছবি অফিচিয়েল ট্ৰেইলাৰ ইতিমধ্যে প্ৰকাশ পাইছে। বন্ধু বান্ধৱীসকল, এয়া আছিল কিং কং ওপৰত নিৰ্মাণ হোৱা ছবিসমূহৰ বিশেষ তালিকা। ধন্যবাদ।